চলিব গড় কাপ্তান বিভাগ হাই হাই ঠিকাদারক গ্রেপ্তার করক ঠিকাদারের লাইসেন্স কর্তন করক তার নাম দুর্নীতি না চলিব আমার দাবি অসম সরকার হাই লাইসেন্স কর্তন করক রাস্তার নাম দুর্নীতি না চলিব ঠিকাদারের নাম দুর্নীতি না চলিব রাস্তার নাম দুর্নীতি না চলিব যে রাস্তাটো বেয়া হৈছে কামটো বেয়া হৈছে আব্দুল কৰিম দেৱানে কৈছোঁ ৰামটো ৰাস্তাটো ঠিক কৰি দিম 5টা বজা আহি কোৱা ৰাস্তাটো কিনি ইনকা ভাঙিছে কাই তাৰ নামত কেছ কৰিম ঠিকাদাৰ নহয় এইটো বনগুৰি গাঁও পঞ্চায়তৰ কি অফিস কৰিব তোৰ ঠিকাদাৰ মই নাজানো মানে কালি 5টা বজাত কৈছে যে গোটেইবিলাক আমি কেছ কৰিম পইচা ল'ব পাৰি লৈছে লোৱাৰ কাৰণে সেনেকৈ কৈছে এষ্টিবিলিটি কামটো ঠিক হোৱা নাই চেনিমাৰীৰ পৰা ভৰবিটা মনবুৰীলৈকে যিটো কাম কৰি আছে আমাৰ ৰঞ্জু ঠিকাদাৰ মই জনামতে ৰঞ্জু ঠিকাদাৰ তেওঁৰ নাম ইমান দুৰ্নীতি কাম যে ইয়াত কৰিছে আমাৰ ইয়াৰ ৰাইজৰ প্ৰেচিডেণ্টক বা কোনো জিপিচিক বা এমপি ছাৰক হাত কৰি পইচা পাতি দিখিনি ইমান দুৰ্নীতি কাম কৰি আছে মোৰ জনামতে আৰু যিবিলাক কাম হৈ আছে এইটো 3 দিন হৈছে আজি আপোনালোকে চালে যেনেকৈ ৰাস্তাটো ভাঙি যায় আছে আৰু এক সপ্তাহটো দূৰৰ কথা 3 দিনতে ৰাস্তা আমাৰ শেষ হৈ আছে আমি গড় কাপ্তানি বিভাগক এইটোই অনুৰোধ জনাওঁ যে ঠিকাদাৰৰ লাইসেন্সটো আৰু ঠিকাদাৰক গ্ৰেপ্তাৰ কৰি ব্লেক ঠিকাদাৰ ইয়াত পঠাই ৰাস্তাৰ কামখিনি নতুনকৈ নিৰ্মাণ কৰিবলৈ আহ্বান কৰিলোঁ।